AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত বিধায়িকা নন্দিতা দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। মহাজোঁট বন্ধনেৰে 2021 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ দল। AIUDFই নহয় CPI, CPMকে ধৰি অন্য বিজেপি বিৰোধী শক্তিৰ সৈতে মহাজোঁট বন্ধন কৰি নিৰ্বাচন অৱতীৰ্ণ হ'ব কংগ্ৰেছ দল। মহাজোঁট বন্ধনৰ প্ৰধান উদ্দেশ্য বিজেপি দলক পৰাভূত কৰি চৰকাৰ গঠন কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰচাৰ মন্ত্ৰী আখ্যা বিধায়িকা দাসৰ। উন্নয়ন নহয়, কেৱল মাত্ৰ প্ৰচাৰৰ ওপৰত ভিত্তি কৰি চলি আছে বিজেপি দল। বিজেপিক সাম্প্ৰদায়িক দল আখ্যা দি বিজেপিয়ে অসমক যথেষ্ট ক্ষতি কৰিছে বুলি মন্তব্য কৰে বিধায়িকা নন্দিতা দাসে। বিজেপি চৰকাৰৰ ভুল নীতিৰ বাবে আজি দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈছে বুলি মন্তব্য কৰিছে বিধায়িকাগৰাকীয়ে। ইপিনে শেহতীয়াভাৱে কংগ্ৰেছত যোগদান কৰা শিল্পীসকলক লৈ কংগ্ৰেছ দল বহুত আশাবাদী বুলি মন্তব্য কৰি বিধায়িকাগৰাকীয়ে কয় যে শিল্পীসকলৰ যোগদানে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিব। আমি মহাজোঁট বন্ধন কৰিম, অকল AIUDF বুলি নহয়, CPI, CPM আৰু অন্য যিবিলাক বিজেপি বিৰোধী শক্তি আছে সেই তেওঁলোকৰ লগতো আমি মহাজোঁট বন্ধন কৰি এইবাৰ আমি চৰকাৰ গঠন কৰিম। আমি বিজেপিক উৎখাত কৰাটো মেইন উদ্দেশ্য। এই বিজেপি সাম্প্ৰদায়িক দল অসমক যথেষ্ট ক্ষতি কৰিছে। হিন্দু মুছলমানৰ মানুহৰ মাজত যিটো সম্প্ৰীতি সেইটো তেওঁলোকে ধ্বংস কৰি পেলাব খুজিছে আৰু বিভিন্ন ঘটনাবিলাক পৰিঘটনাবিলাক অসমত যিবিলাক আগতে হোৱা নাছিলে সেইবিলাক ঘটনা আমি শেষ হোৱাটো বিচাৰোঁ। আৰু উন্নয়ন বন্ধ হৈ গৈছে, ডেভেলপমেণ্ট নাইকিয়া হৈ গৈছে। অকল প্ৰচাৰৰ ওপৰত ভিত্তি কৰি বিজেপি দল চলি আছে। নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বুলি ক'ব নোৱাৰি, প্ৰচাৰ মন্ত্ৰী বুলিহে ক'ব পাৰি। এই প্ৰচাৰৰ ওপৰত গুৰুত্ব দি থাকিলে আমাৰ দেশখন বহুত পিছ পৰি যাব, অসমখনো বহুত পিছ পৰি যাব। সেইকাৰণে প্ৰকৃততে যিটো উন্নয়ন, অভাৰঅল যিটো ডেভেলপমেণ্ট, সকলো জাতি জনগোষ্ঠীৰ যিটো উন্নয়ন, সেই কথাটো বিজেপি দলে গুৰুত্ব দিয়া নাই। তো আমাৰ চৰকাৰ আহিলে আমি এই জনগোষ্ঠীয় লোকসকলৰ কাৰণে আজি বড়োই হওক, ৰাভাই হওক, চিডুল কাষ্টে হওক, চিডুল ট্ৰাইবে হওক বা অন্যান্য যিবিলাক জনগোষ্ঠী অভাৰঅল যিখিনি ডেভেলপমেণ্ট তাৰ কাৰণে আমি কাম কৰিম। ভাল, আমি আমাৰ ওচৰত বহুত শিল্পী জইন কৰিলে। তেওঁলোক খ্যাতনামা শিল্পী অসমৰ, আৰু তেওঁলোক কা বিৰোধী স্থিতিত আছিলে আৰু কা বিৰোধী স্থিতি লৈ তেওঁলোকে কংগ্ৰেছকে উপযুক্ত দল বুলি ভাবিছে, কাৰণ আমি কা আইনখনৰ বিৰুদ্ধে আছোঁ। অসমত আমি কা আইন হ'বলৈ নিদিওঁ। আমি কংগ্ৰেছ চৰকাৰ আহিলে আমি এইখন একেবাৰে আমি উফৰাই দিম। আমি সেইকাৰণে সেই যিসকল শিল্পী অসমৰ কথা চিন্তা কৰে, অসমীয়া জাতিৰ কথা চিন্তা কৰে, অসমীয়া মানুহৰ কথা চিন্তা কৰে, তেওঁলোকে আমাৰ কংগ্ৰেছ দলত অহাৰ কাৰণে আমাৰ দলটো আৰু শক্তিশালী হৈছে আৰু অনাগত দিনত আমাৰ চৰকাৰ অহাটো এতিয়া বৰ্তমান নিশ্চিতই হৈছে। নগৰবেৰাৰ পৰা পুলক বৈশ্যৰ ৰিপৰ্ট, নিউজ 31 অসম।